Hey everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলো? আজি মই এটা সবজি ৰেচিপি আনিছো। গম পাইছে টাইটেল দেখি? হয়, পাপৰৰ সবজি। পাপৰ সবজি বুলি কম আমি সকলোৱে বহুতেই জানেই চাগে, বহুতে এটো খাইছেও বনাই। আৰু কিছুমানে ভাবিবও পাৰে যে এটোনো কিবা দেখাবলগীয়া কথা নেকি, কিন্তু মই ভাবিলে মই ঘৰত বনাইছে যেতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে দিওঁ। আৰু যোনে নাজানে, কোনোবা যদি আছে নাজানা, তেন্তে চাই বনাব পাৰিব। আৰু আমি কেনে ধৰণে বনাও হেতুও গম পাব আপোনালোকে। আৰু যদি আপোনালোকে পাপৰ সবজিটো বনাই, দেন বেলেগ পাপৰ নলব, একদম ভাল নালাগে খাই। আমি বনাই চাইছিলো, ভাল নালাগে। লিজ্জত পাপৰহে লব। লিজ্জত পাপৰটো বনালে খাই যিটো সোৱাদ লাগে হেতু বেলেগ পাপৰত একদম নালাগে। সো লিজ্জত পাপৰহে লব। আৰু লিজ্জত পাপৰটো ইনো অলপ জ্বলা এটা লাগে ন, জালুক দিয়া নিচিনা। সেইকাৰণে সবজি বনালে বৰ ভাল লাগে খাই। হেতু পাপৰহে লব। বেলেগ পাপৰ ভাল নালাগে। আমি বনাইছিলো, ভাল নালাগে। সেইকাৰণে লিজ্জত পাপৰে লব। আৰু খুব কম মছলা, বেছি মছলা দিব লগিয়া নহয়। খুব কম মছলা, ঘৰতে থকা বস্তু দি বনাব পাৰি। আৰু যদি আপোনালোকে কিবা নিৰামিষ খাইছে, নন ভেজ খোৱা নাই, তেন্তে এই সবজিটো বহুত বেষ্ট হ'ব আপোনালোকৰ কাৰণে। আজি তেন্তে চাই লওঁ আহক আজি ৰেচিপিটো। যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি ৰেচিপিটো ট্ৰাই কৰে, মোক কমেন্ট কৰি এইটো ভিডিঅ'তে জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে খাই। আৰু কোনে কোনে খাইছে, কোনে কোনে নাই খোৱা, মোক কমেন্ট কৰি জনাবচোন। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে আজিৰ কেনেকৈ বনালো চাই লওঁ। ইয়াতে লৈছোঁ প্ৰথমে নহৰু আদাৰ পেষ্ট মিলাই পেষ্ট কৰি লৈছোঁ। তাৰপিছত অলপ বেছিকৈ ল'ব, আৰু যিমান বনাই সেইটো হিচাপতে ল'ব বাৰু। তাৰপিছতে জিৰা পিচি লৈছোঁ, অলপ গোটা জিৰাটো পিচি লৈছোঁ। এয়া আকৌ জলকীয়া লৈছোঁ। আপোনালোকে নিজৰ যিমান খাব বিচাৰে জলকীয়া সিমানেই দিব। আৰু এয়া পিঁয়াজ লৈছোঁ টুকুৰা টুকুৰি কাটি। এয়া তাৰপিছতে বইল আলু লৈছোঁ টুকুৰা টুকুৰি কৰি। আলুখিনি বইল কৰি লৈছোঁ। আৰু এয়া পাপৰ সেকি লৈছোঁ। পাপৰ ল'লে লিজ্জত পাপৰে ল'ব, বেলেগ পাপৰ নল'ব। বেলেগ পাপৰ সবজিটো বনালে একদম ভাল নালাগে, সেইকাৰণে লিজ্জত পাপৰে ল'ব। আৰু এনেকৈ সেকি ল'ব। সেকি এইখিনি তাৰপিছতে গোটেইখিনি পাপৰ অলপ ভাঙি ল'ব। এনেকৈ টুকুৰা টুকুৰি কৰি ল'ব। একেবাৰে বহুত টুকুৰা টুকুৰিও নহয়, বেছি টুকুৰা টুকুৰি নকৰি এনেকৈ ভাঙি ল'ব গোটেইখিনি পাপৰে। অলপ সৰু সৰু নহয়, বেছি অকণমান ভাঙি ল'লেই হ'ল আৰু। এতিয়া আমি আলুখিনিত অলপ হালধি দি পেলাই সানি ল'ম। সানি ল'ব নালাগে, হালধিখিনি দি এনেকৈ অলপ লৰাই পেলাই ফ্ৰাই কৰি ল'ম। এইখিনি এনেকৈ ফ্ৰাই কৰি ল'ম। প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰাৰ পিছতে সেইটো কেৰাহীতে আলুখিনি বেলেগ অজৰাই আকৌ অলপ তেল দি তাতে গোটা জিৰা ঢালি দিছোঁ। গোটা জিৰাখিনি অলপ গৰম হোৱাৰ পিছত, অলপ ভাজি লোৱাৰ পিছতে আমি ইয়াতে জলকীয়াখিনি দিম। আৰু তাৰপিছত পিঁয়াজখিনি দি দিম। জলকীয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হওঁতে হোৱালৈকে ফ্ৰাই কৰি থাকিম। আৰু এইখিনি ভাজা হোৱাৰ পিছতে অলপ ভাজি থাকোঁতে আমি নহৰু আদাৰ পেষ্টটো দি দিম।
নহৰু আদাৰ পেষ্টটো দি ভালকৈ লৰাই ল'ম। আৰু তাৰপিছতে যোনখিনি গোটা জিৰা পিচি থৈছিলোঁ সেইখিনিও একেলগতে দি দিম। গোটেইখিনি বস্তু যোনখিনি আমি কাটি থৈছিলোঁ আৰু পিচি থৈছিলোঁ সেইখিনি বস্তু একেলগতে দি দিম। এয়া জিৰাখিনিও দি দিছোঁ, গোটা জিৰাটো যোনটো পিচি থৈছিলোঁ সেইখিনি দি দিছোঁ। সেইখিনি অলপ টাইম ফ্ৰাই কৰাৰ পিছতেই আমি আলু যোনখিনি থৈ দিছিলোঁ সেইখিনি দিম। ফ্ৰাই কৰি থাকোঁতেই আমি নিমখ দিয়া নাই, নিমখ নাই দিয়া, হালধি দিম। সোৱাদ অনুসৰি দি দিব আৰু বেছি হালধিও নিদিব। হালধি দি দিছোঁ। এইখিনি অলপ ভাজি লোৱাৰ পিছতে আমি যোনখিনি ফ্ৰাই কৰি থোৱা আলু আছিলে সেইখিনি দি দিম। সেইখিনি দি মছলাখিনিত ভালদৰে মিহলাই ল'ম। এইখিনি অলপ টাইম ফ্ৰাই হোৱাৰ পিছতে অকণমান টাইম ফ্ৰাই হোৱাৰ পিছতে আমি তাতে পানী এড কৰিম। আপোনালোকে যদি জোল খাব নিবিচাৰে বা একেবাৰে ড্ৰাই খাব বিচাৰে তেন্তে পানী নিদিব, কিন্তু আমি গ্ৰেভি খাম, অলপ জোল টাইপ, সেইকাৰণে আমি পানী দিছোঁ। যদি আপোনালোকে শুকান খাব বিচাৰিছে ড্ৰাইকৈ তেন্তে পানী এড নকৰিব। আমি ইয়াতে পানী এড কৰি লৈছোঁ। তাৰপিছতে অলপ টাইম ঢাকি থ'ম। ঢাকি যেতিয়া অলপ এনেকৈ উতল আহিব তেতিয়া যদি গৰম মছলা আছে গৰম মছলা আধা চামুচ, যদি গৰম মছলা নাই আপোনালোকে চিকেন মছলা দিলেও হ'ব। আৰু তাৰপিছতে আমি যোনখিনি পাপৰ যোনখিনি আমি সেকি থৈছিলোঁ সেইখিনি পাপৰ ইয়াতে দি দিম। গোটেই পাপৰখিনি এতিয়া দি দিম। এইখিনি ভালকৈ মিহলাই গোটেইখিনি পাপৰ দিয়াৰ পিছত ভালকৈ আমি মিহলাই ল'ম। আৰু আমি আগতে নিমখ দিয়াই নাছিলোঁ, এতিয়া নিমখ দিম, লাষ্টতে নিমখ দিম। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। আগতে নিমখ দিয়া নাছিলোঁ যিহেতু আমি গোটেইখিনি বস্তু দিয়া নাছিলোঁ, সেইকাৰণে এতিয়া সেইকাৰণে দি লৈছোঁ গোটেইখিনি বস্তু দিয়াৰ পিছত। এইখিনি এনেকৈ অলপ ফ্ৰাই কৰাৰ পিছতে আমি পানী দি দিম। অথনিও কৈছিলোঁ যদি আপুনি নিবিচাৰে জোল খাবলৈ তেন্তে পানীটো নিদিব, আৰু যদি বিচাৰে অলপ গ্ৰেভি টাইপ তেন্তে দিব পানী এড কৰি দিব পিছত। এইখিনি এনেকৈ হোৱাৰ পিছতে অলপ ঢাকি থৈ দিম। অলপ ঢাকি থোৱাৰ আকৌ অলপ টাইমৰ পিছতে আমি ইয়াতে ক্ৰীম এড কৰি দিছোঁ। আপোনালোকে যদি ক্ৰীম নাই আপোনালোকে দৈও এড কৰিব পাৰে, দৈ এড কৰিলেও হ'ব। দৈ এড কৰিলেও ভাল লাগে খাবলৈ। তাৰপিছতে অলপ উতলিব দিব, অলপ ঢাকনিখন মাৰি, ঢাকনি নামাৰিলেও যদি শুকুৱাব বিচাৰিছে পানী অলপ তেন্তে, জোল বেছি নিবিচাৰে তেন্তে ঢাকনিটো নামাৰিব। আৰু এয়া আমাৰ পাপৰৰ চব্জি ৰেডি। খাই বহুত ভাল লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে চাই ভাল পালে ৰেচিপিটো, আৰু যদি মোৰ ভিডিঅ'টোৰ পৰা চাই বনাই কোনোবাই এইটো ৰেচিপি মই বনোৱা নিচিনাকৈ যদি বনায় তেন্তে মোৰ এইটো ভিডিঅ'তে কমেণ্ট কৰিব আৰু জনাব যে কেনেকুৱা লাগিলে। আৰু নেক্সট ভিডিঅ' মই বনাই থৈছোঁৱেই, অলৰেডি ৰেডি হৈ গ'ল, মই আপলোড কৰাহে কথা। আজিলৈ ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি জনাব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।
বাই বাই।